Hello friends, welcome back to our channel The Happy Mama. আহকচোন কি লৈ আহিছো আজি চাওঁ মোবাইলটো আগতে থৈ লওঁ দেই এতিয়া মই আপোনালোকক জনাই আছো আজি কি ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছো এয়া দেখিছেনে কাপোৰ এইবিলাক ফটা চিটা কাপোৰ এইবিলাক সব কিবা কিবি কাপোৰ থাকে সকলোৰে ঘৰতে এনেকুৱাকে ফটা চিঙা নলগা আমি দৰকাৰ হলে ঘৰ মুছু ঘৰ সাফ কৰো তেনেকুৱাকে কাপোৰবিলাক আমি ব্যৱহাৰ কৰো যিবিলাক আমাক নলগা কাপোৰ আছে কিন্তু সেই কাপোৰেৰেও আপুনি কেনেকৈ এটা ড্ৰয়িং ৰুমত বা লিভিং ৰুমত যিকোনো আপোনাৰ বেডৰুম হ'ব পাৰে মানে কেনেকৈ এটা বস্তু বনাই ডেকোৰেশন কৰি ৰাখিব পাৰে আহকচোন চাওঁ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু জনাব আপোনালোকে মোৰ চেনেলটোত ভিডিঅ'বিলাক চাই ভাল পায় নে বেয়া পায় আহকচোন চাওঁ ফটা কাপোৰেৰে মই কি কৰোঁ আপোনাৰ ভাল লগা যিকোনো প্ৰিন্টৰ কাপোৰ আপুনি এনেকৈ অকমান উলিয়াই লওক তাৰ পিছত এখন কেচি লওক আৰু আমাক দৰকাৰ হ'ব এয়া কাঠৰ ফ্ৰেম এয়া মাহতে যেতিয়া আমাৰ এমব্ৰয়ডাৰী কৰিছিলে তেতিয়া এইবিলাক ৰৈ যোৱা কিছুমান ফ্ৰেম আছিলে এতিয়া ব্যৱহাৰ নহয় তাকে মই এতিয়া ব্যৱহাৰ কৰিবলৈ লৈছো আপুনি কিনিও ল'ব পাৰে বেছি দাম নহয় এতিয়া প্ৰিন্টটো যিখিনি প্ৰিন্ট আপুনি কাপোৰখিনি যিখিনি প্ৰিন্ট ল'ব বিচাৰে তাতে আপুনি ফ্ৰেমটো ভালকৈ এটাচ কৰি ল'লেই হ'ল আৰু তাৰে পিছত ভালকৈ কাপোৰখন চাৰিফালে টানি ল'ব যাতে পুৰা ফিট হয় আৰু স্ক্ৰুটো খুব ভালকৈ টাইট কৰি ল'ব আৰু আমাক যিখিনি কাপোৰ নালাগে সেইখিনি আমি ভালকৈ কাটি ল'ম একেবাৰে সিম্পল একেবাৰে কম সময়তে বনাই ল'ব পাৰে ঘৰৰ যিকোনো এটা এখন ৱালত আপুনি এইটো ডিজাইন কৰি ৰাখিব পাৰে ৱাল ডেকোৰেশন ৱাল হেঙিং হিচাপত ৰাখিব পাৰে খুব সুন্দৰ লাগে মই কেনেকৈ ৰাখিছো হে মই আপোনালোকক দেখাই দিম এতিয়া মই সাইডৰ ফালে যিখিনি কাপোৰ ৰৈ গৈছে সেইখিনি মই কাটি দিলো যিকোনো প্ৰিন্টৰে কাপোৰ হ'ব পাৰে পুৰণি শাৰ্ট পুৰণি শাৰী পুৰণি বেড কভাৰ এইবিলাক যিবিলাক ৰৈ যায় সৰু ল'ৰা ছোৱালীৰ ফ্ৰক বা কাপোৰ মানে শাৰ্ট বিলাক থাকে নহয় সৰু ল'ৰা ছোৱালীৰ খুব সুন্দৰ সুন্দৰ প্ৰিন্টৰ কাপোৰ থাকে হেয়া কাপোৰ আপুনি লৈ ল'ব পাৰে আৰু এনেকৈ মানে ৱাল ডেকোৰেশনৰ কাৰণেও আপুনি ব্যৱহাৰ কৰিব পাৰে এনেকৈ মই চাৰিফালে বনাই লৈছো মই এতিয়া ব্লু প্ৰিন্ট লৈছো ইয়া গ্ৰীন প্ৰিন্টখিনি লৈছো আৰু এইফালে গ্ৰে প্ৰিন্ট যিখিনি আছিলে কাপোৰখনত তেনেকৈ 6-7টা মান ফ্ৰেম মই এনেকৈ বনাই লৈছো যাতে একেলগতে এখন ৱালত আমি লগাই ল'ব পাৰো আৰু মানে খালি থকা ৱালখনো দেখাত অকমান সুন্দৰ হয় একে প্ৰিন্টৰে কৰি লৈছো মই কাপোৰ অকমান হৰহকৈ আছিলে এতিয়া বস্তুখিনি মোৰ ৰেডি হৈ গ'ল আৰু মই এতিয়া ৱালত ফিট কৰিম তাৰ পিছত আপোনালোকক দেখাম এয়া দেখিলে কি সুন্দৰ লাগিছে দেখিছেনে আপুনি এই পেলনিজা কাপোৰ এখনেৰে আমি খুব সুন্দৰকৈ এটা ডেকোৰেটিভ আইটেম বনাই ললো ঠিক এনেকৈ আপোনালোকেও ঘৰত বনাব পাৰে আৰু যদি মোৰ চেনেলটোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ লগ পাম নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম তেতিয়ালৈ নমস্কাৰ